সকলোৱে কয় গাঁৱলীয়া মানুহে খেতি কৰাটো ভাল আৰু খেতি কৰি খাব লাগে। চব খেতি কৰিতো খামেই আমি। তাৰ মাজতো আমি চৰকাৰৰ পৰা কিছুমান সা সঁজুলি বিচাৰোঁ যে সা সঁজুলি বিচৰা নহয়, কৰি দিব সহায় সহযোগিতা কৰি আহিব লাগে। ওচৰতে এখন থকা নদীত এই পথাৰখনলৈ অহা চুইচ গেটৰ এটা ব্যৱস্থা কৰি দিব লাগে, যাতে পানীৰ অসুবিধা নহয় আমাৰ। চাওক ধানখিনি চাওক, আপোনালোকে চাওক, এটা আলি ডিফাৰেঞ্চ। এইখিনিতে কিমান ধুনীয়া হৈছে ধানখিনি, আৰু এইপিনে চাওক হালধীয়া হৈ গৈছে। একে ধান, য'ত পানী আছে তাত ধান চাওক, আৰু যিবিলাকত পানী নাই ইয়াৰ ধান চাওক, একদম হালধীয়া হৈ পৰিছে। আৰু বাকী নকওঁ, নিশ্চয় গমেই পাব আপোনালোকে ধান কেনেকুৱা হৈছে। তাৰ মাজতে ক'বলগীয়া বহুত কথা আছে দেচোন দে। আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ধূপধাৰা থানাৰ অন্তৰ্গত কঠাকঠি পঞ্চায়ত আৰু কঠাকঠিৰ হৈ সোমোৱা দক্ষিণ চাইডে কঠাকঠিৰ পৰাই হুহুৱা, হয়তো সকলোৱে জানে। হুহুৱা চাব আহিলে, মেঘালয় হুহুৱা যিবিলাকে আহে, নাকাচিকাং হুহুৱা, সেইবিলাক মানুহ গমেই পাব। কঠাকঠিৰ পৰাই সোমোৱা মোটামুটি 5 কিলোমান ভিতৰত, য'ত চামাগাঁও প্ৰথম খণ্ড, দ্বিতীয় খণ্ড, এই চামাগাঁও দ্বিতীয় খণ্ড, প্ৰথম খণ্ডতে অৱস্থিত এই পথাৰখন। ইয়াত মানুহে খেতি কৰাত ইমানেই অসুবিধাত ভুগিছে যে সকলোৱে খেতি কৰে ইয়াৰ মানুহখিনি, কিন্তু কি হৈছে, পানীৰ অভাৱত খেতিবিলাক একদম বেয়াকে নষ্ট হৈ যাবলৈ ধৰিছে। যদি বছৰে বছৰে এনেকৈ মানুহে খেতি কৰিও যদি খেতিৰ ফল নাপায়, ইমান টকা পইচা খুটাই পিনে, তো খেতি কৰাৰ যিটো উৎসাহ মানুহৰ, সেইবিলাক লাহে লাহে নাইকিয়া হৈ যাব। নাইকিয়া হৈ যোৱাৰ লগে লগে কি হ'ব, এতিয়া যিমান দাম বাঢ়িছে ধান চাউলৰ, হয়তো আগন্তুক 2 বছৰ পিছত, 3 বছৰ পিছত হয়তো 1500-2000 টকা দি আপোনালোকে নৰ্মেল ধান কিনি খাব লাগিব। আৰু চাউলৰ কেজিটো মই নকওঁৱে, চাউলৰ কেজি এতিয়া 40 পাৰিছে 2022-ত। হাইয়েষ্ট কম 35 টকাই কম, তাৰ তলত চাউলেই নাই। তেতিয়াহ'লে চাওক আপোনালোকে, ওচৰতে একদম নদী, ইমান সুন্দৰ এখন নদী, ইয়াত যদি আমাক চুইচ গেটৰ এটা সুবিধা কৰি দিয়ে ন, হয়তো নিশ্চিন্ত মনে মানুহে খেতি কৰিব পাৰিব। যেতিয়া আৰু খেতি এনেকুৱা হৈছে, টাইমত যদি কৰিব নোৱাৰে নহয়, ধান পোৱাটো একদম মুস্কিল। কষ্ট কৰাই যায়। কিমান ডাঙৰ এখন নদী, মাখি মাৰা পাহাৰ হৈ অহা এইখন নদী, মাখি মাৰা পাহাৰৰ লগতে আৰু আছে বহুতো জইন হৈ অহা এইখন নদী। খুব সুন্দৰ চুইচ গেট এটা দৰকাৰ, আৰু চব এইবিলাকো দৰকাৰ দিচোন দি, এইগিলা আমাক নালাগে দিচোন দি, আমি সাঁতুৰিব পাৰোঁ। আমাৰ গাঁৱলীয়া মানুহে সাঁতুৰিব শিকে, য'ত নদী আছে আমি সাঁতুৰিব পাৰোঁ। আমাক দলংটো ইমান দৰকাৰ নাই, কিন্তু গৰু ট্ৰেক্টৰ পাৰ কৰাৰ কাৰণে দলঙো এখন জৰুৰী হয়, কিন্তু তথাপিও আমি সেইটো কিবা নহয় কিবা এটাকে মেনেজ কৰি ল'ম। তাৰ আগতে আমাক চুইচ গেটটো ইমানেই দৰকাৰ যে কি ক'ম, খেতিৰ কাৰণে। চব বন্ধুসকল, আপোনালোকে যদি চাই আছে, শ্বেয়াৰ কৰি দিবচোন ভিডিঅ'টো, যাতে ওপৰৱালাই যিগিলা ওপৰ পদত কৰ্মৰত হৈ আছে, সিহঁতে কি ভাবে, কেনেকৈ কি কৰিলে ভাল হ'ব পানী যোগান। হয়তো পাৱাৰ পাম্পো বহাই দিব পাৰে, এটাকে 5-6 বিঘা মাটিত এটাকে পাৱাৰ পাম্প, সেনেকৈ দিলেও কিজান বহুত আৰোগ্য পাব দিচোন দে ওচৰে পাজৰে মানুহে। কিন্তু সেয়া সম্ভৱ নহয়। গতিকে চুইচ গেটটো যদি বনাই দে, চবৰ কাৰণে পানীৰ এভেইলেবল সুবিধাটো থাকিব। পথাৰত খুবেই গৰম আছিল, এতিয়া চাওক
কঁঠাল গাছ চেগুন গছৰ তলত লগতে বাঁহ বাৰীত আহি খুব আনন্দ লাগিল। আৰু যিবিলাক কাম কৰি আছে এনেকুৱাই বৃক্ষৰোপণ কাৰ্যসূচী অমৃত কি আছিলে বৃক্ষৰোপণ কিবা মামাই নতুনকৈ নিয়ম লৈছে নহয়, সকলোৱে যাতে সফল হয়। সফলটো নহ'ব, কিন্তু টাইমটো অলপ দেৰি হৈ গ'ল, অলপ সোনকালেকে ৰুব লাগিছিল। এই অৱস্থাটোত আচলতে গছপুলি ৰোৱাৰ উপযুক্ত সময় নহয়। ঠিক বাৰিষা টাইমৰ অলপ বহাগ জেঠ আহাৰ এইখিনি টাইমত আজি আৰু 2 মাহমান আগত যদি হৈ থাকিলে হয়, তথাপিও খুব ভাল হ'লে হয় খেতিৰ টাইম। এতিয়া বৰষুণৰ ছিজনটো আছে, কিন্তু কম, তথাপিও মৰাৰ চান্স এটা থাকে গছপুলিবিলাক। এইখিনি কৈয়ে আজি ভিডিঅ'টো ইমানতে সামৰি মানিছোঁ দেই।